অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই মই যথেষ্ট সুখ অনুভৱ কৰিছোঁ। আজি ৰীতামণি চৰকাৰ ৰীতামণি বাইদেৱে মোক এই দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ বাবে যথেষ্ট সুখ অনুভৱ কৰিছোঁ। এই অকণি নেশ্যনেল আলোচনীখনৰ যি এক উদ্দেশ্য, সেই উদ্দেশ্য সাফল্যমণ্ডিত হওক, তেওঁ হৃদয়ৰ পৰা অশেষ শ্ৰদ্ধা জনাই আশীৰ্বাদ আছে যথেষ্ট। আচলতে উদ্দেশ্যই মানুহৰ জীৱনত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, উদ্দেশ্যই মানুহৰ দিশৰ অনুভূতি প্ৰদান কৰিব পাৰে, লক্ষ্য কৰিব পাৰে আৰু নতুন নতুন লক্ষ্য সৃষ্টি কৰিব পাৰে। আমি যেতিয়া সপোন দেখোঁ, সেই সপোন আমি বাস্তৱত ৰূপ দিবৰ বাবে যথেষ্ট কল্পনা কৰোঁ। যেতিয়া মানুহে প্ৰথম জীৱনত কল্পনা কৰিবলৈ লয়, জীৱনৰ প্ৰথম কল্পনাৰ স্তৰত ভৰি দিয়ে, তেতিয়াই মানুহৰ সপোন দেখা আৰম্ভ কৰে। সেই সপোনে যেতিয়া জগত বাস্তৱ ৰূপত পৰিণত কৰায় সপোনবোৰ, তেতিয়া আমাৰ মনত দুচকুত বহুত সপোন জাগি উঠে। সেই সপোনবোৰ যেতিয়া জগত ৰূপ পায়, তেতিয়া বহুত ভাল লাগে। আজি অকণি নেশ্যনেলৰ যি এক গ্ৰন্থ, সেই গ্ৰন্থখনৰ সফল আৰু উজ্জ্বল ভৱিষ্যত মই কামনা কৰিলোঁ। তাকে কৰি মোৰ চমু মন্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।